দুৰ্নীতিৰ কথা ক'লেই খং উঠে প্ৰধান শিক্ষয়িত্ৰী। ৰাইজৰ অভিযোগ শুনিলেই খঙত অগ্নিশৰ্মা হৈ পৰে হুছনাৰা বেগম। চাকৰিৰ কাৰ্যকাল শেষ হ'লে বিদ্যালয় ভাঙি পেলোৱাৰ হুংকাৰ দিয়ে ৰাইজক। দুৰ্নীতিৰ অভিযোগ আনিলে ৰাইজৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে এগৰাকী প্ৰধান শিক্ষয়িত্ৰী। নিজে চাকৰি কৰা বিদ্যালয়খনক নিজৰ পৈতৃক সম্পত্তি বুলি দাবী কৰে ৰাইজক। এই অভিযোগ দবকাৰ যমুনামুখৰ পূব ভেৰভেৰী গাঁৱৰ হাজী আব্দুল ৱাজিদ চৌধুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হুছনাৰা বেগমৰ বিৰুদ্ধে। উল্লেখ্য যে 1986 চনত স্থাপিত হোৱা বিদ্যালয়খনৰ নামত প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ পিতৃয়ে দান কৰি গৈছিল 2 বিঘা মাটি। কিন্তু ৰাইজৰ অভিযোগ মতে পিতৃয়ে দান কৰি যোৱা ঠাইত নিৰ্মাণ কৰা নাই বিদ্যালয়খন। চাকৰিৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে বিদ্যালয় গৃহ ভাঙি পেলোৱাৰ হুংকাৰ দিয়ে ৰাইজক। কেৱল ইমানেই নহয়, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হুছনাৰা বেগমৰ বিৰুদ্ধে উত্থাপন হৈছে বিভিন্ন দুৰ্নীতিৰ অভিযোগ। এই বিদ্যালয়খনৰে সহকাৰী শিক্ষক হৈছে প্ৰধান শিক্ষয়িত্ৰীৰ নিজা ভাতৃ শামছুল আলম। প্ৰধান শিক্ষয়িত্ৰীৰ আন এগৰাকী ভাতৃ জহিৰুল ইছলামে ৰাইজক বিভিন্ন ভয় ভাবুকি দিয়াৰ অভিযোগ কৰে স্থানীয় লোকে। ৰাইজৰ অভিযোগ মতে বিদ্যালয়খনৰ কমিটিত অন্তৰ্ভুক্ত হৈ আছে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালৰ 5জনকৈ সদস্য, যাৰ বাবে মধ্যাহ্ন ভোজনতো খেলিমেলি কৰাৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে। ৰাইজে বিদ্যালয়খনত চলি থকা দুৰ্নীতি আৰু অনিয়মৰ কথা ক'লেই পৈতৃক সম্পত্তি বুলি দাবী কৰাৰ অভিযোগ উত্থাপন কৰে। ঘটনা সংক্ৰান্তত বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছে স্থানীয় লোকে। এইটো বেৰবেৰী এলপি স্কুল হাজী আব্দুল ৱাজিদ। এই স্কুলখন আজি 15-20 বছৰৰ পৰা এইটো জেগাতে আছে। এই জেগাৰ স্কুলখনত বহুত দুৰ্নীতি। হেডমাষ্টাৰজনী হ'ল যিজন মানুহে মাটি দিছে তাৰ ছোৱালী। আৰু আমি ৰাইজে যিমান অভিযোগ কৰোঁ এহেঁতে এইটো নিজৰ বুলিয়ে দাবী কৰে স্কুলটো। কোনো ৰাইজৰ কথা এহেঁতে শুনা নাপায়। আৰু এই স্কুল যিখন য'ত আছে এতিয়া, এই মাটিটো হ'ল হাজী আব্দুল ৱাজিদৰ নামত এইটো মাটি নহয়, বেলেগ জেগাত এইটো মাটি দিছে আৰু এহেঁতে স্কুলটো বহাইছে ইয়াত। এই স্কুলখন এতিয়া ইয়াত যে বহাইছে, এতিয়া এহেঁতৰ কাৰ্যকালটো আছে। 5 বছৰ পিছত এহেঁতৰ কাৰ্যকালটো শেষ হ'ব। তাৰপিছত এই স্কুলখন যদি এহেঁতে কোনোবাই দাবী কৰে, এই স্কুলখন দাবী কৰি আছে এতিয়াও যে এইখন আমাৰ দেউতাকৰ স্কুল, আমি চব বুজি পাম, আপোনালোকে ৰাইজে ইয়াত কোনো কথা নাই। মাজত এটা আমাৰ মিটিং হ'ল, সেই মিটিঙত তেনেকুৱা এহেঁতে উল্লেখিত কৰিছে এইখন আমাৰ দেউতাকৰ স্কুল। এই স্কুলখনত কাৰো কথা নচলে, কোনো হিচাপ নিদিয়ে, এহেঁতৰ মতে স্কুল চলায়। ইয়াত ৰাইজৰ মানুহ আহিলে কয় এহেঁতৰ কোনো ইয়াত ৰাইজৰ মানুহৰ কাম নাই, এইটো আমাৰ দেউতাৰ স্কুল, আমি বুজি পাম। সেইটো কাৰণত আমি চব ৰাইজৰ তাত এইটো অভিযোগ কৰি আছো। আমাৰ ৰাইজৰ স্কুলখন আমাৰ সঠিক জেগাত হ'ব লাগে, মাটিখিনি সঠিক জেগাত হ'ব লাগে, ৰাস্তা পদূলি চব হ'ব লাগে, দুনিয়া হিচাপত এইটো আমাক দিব লাগে সমজাই। ইয়াত স্কুলত 2 বিঘা মাটি আছিল, দান কৰিছে এহেঁতে। দান কৰা মাটিটো বেলেগ জেগাত আছে, স্কুলটো বনাইছে বেলেগ জেগাত। এতিয়া সেইটোৱে আমাৰ ৰাইজৰ আবদাৰ, যদি এইটো স্কুল ইয়াত আছে, ইয়াৰ মাটিখিনিও এহেঁতৰ আছে, এইখিনি মাটি আমাৰ লাগে লিখি দি দিলে আমাৰ ইয়াত কোনো আপত্তি নাই। আৰু স্কুলটো যেনেকুৱা চলাব লাগে চব ৰাইজে মিলি এইখন চলাব লাগে, এহেঁতে কথাবিলাক মানিব লাগে। লিখা পঢ়াৰ বাবদ আজি এই 3 মাহৰ পৰা এজন ছাৰ আহিছে আমাৰ নগাঁৱৰ পৰা। এই ছাৰজন অহাৰ পিছত আমি স্কুল ফালে আহিলে বহুত বঢ়িয়া, বহুত ধুনীয়া লাগে এতিয়া চাই। কিন্তু আগত যিবিলাক পঢ়া হৈছে চব আহা আৰু যোৱা, একো নাই। খোৱা বোৱাটো কমপ্লেইন আছে, এইটো বহুত বেয়া, কিন্তু আজিকালি ভাল হ'ল, এই 3 মাহৰ পৰা ভাল হ'ল। এইটো হৈছে মানে সিহঁতে জালচাৰি কৰিছে, আমাৰ স্কুলৰ মাটি দিছে এজগাত আৰু স্কুলখন বহাইছে আনি আন জগাত। মানে এইটোৱে মানে সিহঁতে জালচাৰি কৰিছে। মানে মাটিটো আমাৰ সিহঁতে ঠিক কৰি নিদিয়ে আজিলৈকে মানে স্কুলৰ বহুত মানে সিহঁতক দৰখাস্ত এই কাগজ আছে, মানে অলপ ঠিক হৈছিল মানে মাজত, এতিয়াও মানে আগৰ নিচিনা চলি আছে এতিয়ালৈকে। মাটিটো দান কৰিছিলে এই হেডমাষ্টাৰৰ খলিলুৰ ৰহমান চৌধুৰীয়ে, হেডমাষ্টাৰনীৰ দেউতাকে। এতিয়া তেওঁলোকে কয় মানে এই মাটি মানে দাবী কৰি আছে, তেখেতে দাবী কৰি আছে মানে স্কুলখন আমাৰ বাপেকৰ স্কুল, আমাৰ স্কুল, কমিটিৰ কোনো অধিকাৰ নাই। মানে আজিলৈকে মানে স্কুলত 10-12 বছৰ হৈ গ'ল, কোনো হিচাপো নিদিয়ে স্কুলত। তেখেতে কয় মানে তেখেতৰ দেউতাকৰ স্কুল, তেখেতৰ স্কুল, ৰাইজ কোন আবাৰ। স্কুলৰ নামত মাটি দান কৰিছে তেখেতে 2 বিঘা মাটি। 2 বিঘা মাটি দান কৰিছে মানে বেলেগ জেগাত দান কৰিছে। স্কুল যোনখিনি জেগাত আছে এইখিনি জেগাত মানে স্কুলৰ নামত কাগজ পাতি নাই, মাটি কথাটো জনোৱা হোৱা নাই। আমাৰ দাবী হ'ল মানে যোনখিনি জেগাত স্কুল আছে
সেইখিনি জেগাত মই 2 বিঘা মাটি পুৰা পাম বুলি মানে আশা কৰিছোঁ আৰু স্কুলৰ নামত মানে লিখি দিব লাগিছে আৰু ইয়াত 2 বিঘা মাটি। দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট খাটাং সংবাদ।